আজি আমি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি খোৱাঙৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয় খোৱাং থানাত আমি চেনিটাইজেশ্যনৰ কাম আৰম্ভ কৰিছোঁ। অনাগত দিনত আমাৰ এই যি প্ৰচেষ্টা অব্যাহত থাকিব, এই ক্ষেত্ৰত আমাক বিভিন্নজনে সহায় সহযোগ আগবঢ়াইছে। সকলোকে আমি ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ আহ্বানত আজি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই চেনিটাইজেশ্যনৰ কাম আৰম্ভ কৰিছে। আৰু আজি পোনপ্ৰথমে আমি জনতা উচ্চ মাধ্যমিক বিদ্যালয়ত আমি আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি সমগ্ৰ খোৱাং অঞ্চলত আমি এই কামটোলৈ আগবাঢ়ি যাম। আজি আমি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই খোৱাং অঞ্চলৰ যিবিলাক সামাজিক অনুষ্ঠান আছে, বিদ্যালয় মহাবিদ্যালয়, এই সামাজিক অনুষ্ঠানসমূহত চেনিটাইজ কৰিছোঁ। কাৰণ জানে যে কৰোণাৰ যি মহামাৰী, এই মহামাৰীত আমাৰ জনসাধাৰণে চাফ চিকুণতে থাকিব লাগিব। আৰু এই COVID-19 যিটো ভাইৰাছ, সেই ভাইৰাছক আমি কেৱল চাফ চিকুণতাৰেহে আমি সেই ভাইৰাছটোক প্ৰতিহত কৰিব পাৰিম। গতিকে আমি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি খোৱাং পঞ্চায়ত আৰু খোৱাং উন্নয়ন খণ্ডৰ সহযোগত আমি এই কাম হাতত লৈছোঁ। তেখেতসকলে আমাক যিবিলাক আমাৰ চেনিটাইজেশ্যনৰ যিবিলাক সামগ্ৰীবিলাক যোগান ধৰিছে। আৰু আমি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাসকলে আজি খোৱাং অঞ্চলৰ বজাৰ হাট বা যিবিলাক দোকান পোহাৰ, এই সকলোবিলাকত আমি চেনিটাইজেশ্যন কৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ, আমি সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ আহ্বান জনাইছোঁ যাতে সকলোবিলাক জনসাধাৰণে সজাগ আৰু সচেতন হৈ থাকক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু চাফ চিকুণতাৰে থাকক, ঘৰতে থাকক, আৰু তাকে আমি কামনা কৰিছোঁ।